ঐ তই সেই ছোৱালীজনীৰ ফালে মুখখন ঘূৰাই ঘূৰাই কিয় চাই আছ? মুখ ঘূৰাই চোৱা নাই নহয়, মই চকু ঘূৰাইহে চাইছোঁ। তাইৰ ফালে নাচাবি, তাই মোৰ। মইনো কেতিয়া ক'লোঁ তাই মোৰ বুলি? তাই মানে তাই মোৰ গাৰ্লফ্ৰেণ্ড। কলেজ পাছ কৰাৰ পিছত আমি ঘৰ বনাই বিয়া পাতিম। ঘৰ একতলা বনাবি নে দুইতলা? ঐ তই মোৰ মূৰটো গৰম নকৰ দেই, পটাপট তোৰ ক্লাছলৈ যা। ক্লাছ মোৰ নাই নহয়, প্ৰফেচাৰৰহে আছে। তেতিয়াহ'লে প্ৰফেচাৰৰ ক্লাছলৈকে যা না। বুৰঞ্জী প্ৰফেচাৰৰ ক্লাছলৈ যাম নে ইংৰাজী প্ৰফেচাৰৰ? ঐ ইংৰাজীৰ বাপ, তই মুঠতে ইয়াত বহি ছোৱালী চাই নাথাকিবি। তেতিয়াহ'লে ক'ত বহি ছোৱালী চাম? মোৰ মূৰটোতে বহি চাবি হ'ল। তোৰ মূৰটোত দেখোন তেল লাগি আছে, মই পিছলি পৰি যাওঁ যদি? ইচ ৰাম, মই কাইলৈ চেম্পু দি ধুই আহিম হ'ব, তেতিয়া বহিবি তই। এতিয়া ইয়াৰ পৰা যা তই সোনকালে। ক্লিনিক প্লাছ চেম্পু দি ধুবি নে ভাটিকা চেম্পু দি? ইচ ৰাম, তই বৰ প্ৰশ্ন কৰি থাক দেই। তই এতিয়া মুঠতে এটা কথা মনত ৰাখ, সেইজনী মোৰ গাৰ্লফ্ৰেণ্ড নহয়। তই এতিয়া ইয়াৰ পৰা যা। সেইজনী তোৰ গাৰ্লফ্ৰেণ্ডহে, মই আকৌ তাইৰ ওচৰলৈ কিয় যাম? ইচ ৰাম, হ'ব মুখেশ্বৰ, তোৰ লগত তৰ্ক কৰি কৰি মোৰ মুখ বিষাই গৈছে। আজিৰ পৰা তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয়। তই যি কৰ কৰি থাক, ময়ে যাওঁ তোৰ ওচৰৰ পৰা। এইডালে দেখোন মোৰ কাৰণে সম্পৰ্কই চেছ কৰি দিয়ে। ধেত তেৰিকা, মই বেংকৰ পৰাই আহোঁগৈ, হোম লোন এটা কথা পাতি আহিব লাগে। আমাৰ বেংকৰ পৰা হোম লোন লওক আৰু আপোনাৰ সপোন পূৰা কৰক। আপোনালোকৰ বেংকত শুবলৈ ঠাই আছে নেকি? নোখোৱাকৈ মই সপোন কেনেকৈ পূৰা কৰিম? মানে বুজাব খুজিছোঁ, আপুনি আমাৰ বেংকৰ পৰা পইচা লৈ ঘৰ বনাওক। ঘৰটো মই নবনাওঁ নহয়, মিস্ত্ৰীয়েহে বনাব। তাকেতো কৈছোঁ, আপুনি লোন লৈ পইচাখিনি মিস্ত্ৰীক দিয়ক ঘৰ বনাবলৈ। চব পইচা যদি মিস্ত্ৰীকে দি দিওঁ, মোলেনো কি থাকিব? আৰে আপোনাৰ এখন ঘৰ বনি যাব, তাত আপোনাৰ পত্নী আৰু ল'ৰা ছোৱালী থাকিব। বিয়া নপতাকৈ পত্নী আৰু ল'ৰা ছোৱালী ক'ৰ পৰা হ'ব? যদি আপোনাৰ নিজৰ ঘৰ এখন হৈ যায়, তেতিয়া বিয়াও হৈ যাব ন। কিন্তু বিয়াটো বিবাহ ভৱনতহে হয়। মতলব বিয়াৰ পিছত আপোনাৰ মূৰৰ ওপৰত টিঙৰ চালি এখন হ'লেও লাগিব ন। মূৰৰ ওপৰত টিঙৰ চালি ৰাখিলে দেখোন মই চেপেটা হৈ যাম। মানে প্ৰত্যেকজনী ছোৱালীয়ে এখন সপোনৰ ঘৰ বিচাৰে ন। সেই ঘৰখন বনাবলৈকে আপুনি এটা লোন লওক। সপোন যেতিয়া ফ্ৰীতেই দেখে, তেতিয়াহ'লে সপোনৰ ঘৰখন বনাবলৈনো পইচা কিয় ল'ব লাগে? আপুনি প্ৰশ্ন সুধিবলৈ বাদ দিয়ক। আপোনাৰ 6খন ফটো দিয়ক, পান কাৰ্ড আৰু পাছবুকৰ জেৰক্স কপি দিয়ক। 7 দিনত আপোনাৰ লোন পাছ হৈ যাব। কিন্তু মোৰ লোনটোনো ফেইল কেতিয়া হৈছিলে? মানে আপোনাৰ লোনটো এপ্ৰুভ হৈ যাব 7 দিনত। তাৰপিছত আপোনাৰ ঘৰ বনি যাব আৰু ঘৰৰ আগফালে দৰ্জাত আপোনাৰ নাম লিখা থাকিব। নামটো অসমীয়াত লিখা থাকিব নে ইংলিছত লিখা থাকিব? সেইটো আপোনাৰ কথা, আপুনি ইংৰাজী লিখে নে অসমীয়া লিখে। আমি মাত্ৰ লোন দি আপোনাক সেৱা কৰিব বিচাৰোঁ। মোক আকৌ কিয় সেৱা কৰিব লাগে? মইতো ভগৱান নহয়। সেইবোৰ বাদ দিয়ক হেই। আপোনাক কিমান টকা লোন লাগে সেইটো কওক মোক। মোক লোন নহয়, মোক মায়ে চব্জি আনিবলৈ পঠাইছিলে। আপুনি কি বেংকত চব্জি পায় বুলি ভাবিছে নেকি? কিয়, বেংকৰ মানুহে চব্জি নাখায় নেকি? আপুনি এটা কাম কৰক সেই মেইন গেটখনে দিয়ে বাহিৰলৈ ওলাই যাওকচোন সোনকালে। মেইন গেটখনে দিয়ে কিয়? কাৰণ মেইন গেটখন বাহিৰলৈ যাবলৈ। মেইন গেটখন দেখোন ভিতৰলৈ আহিবলৈ ব্যৱহাৰ কৰা হয়। তো বক শুনি শুনি মোৰ মূৰৰ ঘণ্টি বাজি গৈছেগৈ আৰু। মূৰৰ ঘণ্টি নে চাইকেলৰ ঘণ্টি? হে প্ৰভু, মোৰ মূৰ ঘূৰাই গৈছেগৈ আপোনাৰ উত্তৰ দি দি। প্লিজ এতিয়া যাওক আৰু মোক অলপ শান্তি দিয়ক। হ'ব দিয়ক, আপুনি শান্তি লওক, মই যাওঁগৈ আৰু।